এভৰিৱান মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি মোৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ কাৰণ মই আজি কতো ফুৰিবলৈ যোৱা নাই আৰু আজি মই মোৰ এটো লুক ক্ৰিয়েট কৰিছো কাৰণ সৰস্বতী পূজা আহি পালে আৰু ছোৱালী সকলৰ সবতছে ডাঙৰ উৎসৱ এটো সকলোৱে ভাল পায় ছোৱালীবোৰে সেই কাৰণে মই ভাবিলো আজি এটা মেকআপৰ লুক ক্ৰিয়েট কৰো আপোনালোকে এনে ধৰণে উলাই যাব পাৰে খুব বেছি বহুত বেছিও কৰা নাই সিম্পল কে কৰিছো খালি মই মোৰ চকুকেটা স্মোকি লুক দিবলৈ চেষ্টা কৰিছো কাৰণ মই বহুত ভাল পাওঁ স্মোকি লুকটো সেই কাৰণে আৰু মই এটো মই নকওঁ যে আপোনালোকে এনে ধৰণে উলাই যাওক সবৰে নিজৰ নিজৰ থাকে নিজে যেনেকে ভাল পায় তেনেকে উলাই যায় মই জাস্ট দেখুৱাইছো যে মই কেনে ধৰণে উলাও হেতুকে মই আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিছো আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনে লাগিল বলক তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰো প্ৰথমে মই মোৰ মুখত এইটো গুড ভাইবছৰ ৰোজ টোনাৰটো লগাইছো আৰু এইটো শুকুৱাৰ পাছত গুড ভাইবছৰে ফেশিয়াল আলমন্ড সিৰামটো মোৰ মুখত লগাইছো তাৰ পাছত প্ৰাইমাৰ হিচাপে মই ব্লু হেভেনৰ এটা প্ৰাইমাৰ লগাইছো আৰু এইটো খুব ধুনিয়াকৈ মোৰ মুখত আৰু ডিঙিত ব্লেন্ড কৰি লৈছো ফাউন্ডেশন হিচাপে লেকমিৰ মই এই ফাউন্ডেশনটো ইউজ কৰিছো আৰু আজি মই যিবোৰ প্ৰডাক্ট ইউজ কৰিছো সকলোবোৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম আৰু এইবোৰ অনলাইন আৰু অফলাইন দুইটাতে পোৱা যায় ফাউন্ডেশন খিনি খুব ধুনিয়াকৈ মই মোৰ মুখত আৰু ডিঙিত ব্লেন্ড কৰি লৈছো কনসিলাৰ হিচাপে সুইস বিউটিৰ মই এই কনসিলাৰটো ইউজ কৰিছো কনসিলাৰৰ পাছত মই ব্লু হেভেনৰ এই ট্ৰান্সলুচেন্ট পাউডাৰটো মোৰ মুখত লগাইছো যাতে মোৰ কনসিলাৰ খিনি আৰু ফাউন্ডেশন খিনি খুব ধুনিয়াকৈ সেট হৈ যায় এতিয়া মই মোৰ আইব্ৰো কিডাল আঁকি লম তাৰ কাৰণে মাৰ্চৰ এখন আইব্ৰো কিট মই ব্যৱহাৰ কৰিছো তাৰ পৰাই মই ব্ৰাউন কালাৰটো দি মই আইব্ৰো কিডাল আঁকি লম মোৰ আইব্ৰো কিডাল অলৰেডি বহুত ডাৰ্ক হয় সেই কাৰণে বৰ বেছি এটা নাআকো এয়া মই মোৰ আইব্ৰো কেডাল বনাই ললো আৰু এতিয়া মই অকমান কন্ট্ৰোল কৰিম এইখন প্লেটৰ পৰা ব্ৰাউন কালাৰটো দি মই আজিৰ এই মেকআপটো বৰ কম পৰিমাণে লগাইছো কাৰণ পূজা দিনৰ ভাগত হয় হে গতিকে খুব বেছিকে মেকআপ কৰি গলে বেয়া লাগে এতিয়া মই মোৰ নাকটো খুব কমকে কন্ট্ৰোল কৰি লৈছো আৰু এটা পাফৰ সহায়ত মই কন্ট্ৰোল খিনি ধুনিয়াকে ব্লেন্ড কৰি দিছো আই মেকআপৰ কাৰণে মই হুডা বিউটিৰ এখন প্লেট ইউজ কৰিছো আৰু মই এটা চকু মোৰ অলৰেডি মেকআপটো কৰি থৈছো আৰু মই ইটো চকু মই আপোনালোকক দেখুৱাইছো তাৰ কাৰণে মই একেবাৰে লাইট ব্ৰাউনটো প্ৰথমতে ইউজ কৰিছো তাৰ পাছত অকমান ডাৰ্ক ব্ৰাউনটো তাৰ পাছত ব্ল্যাক কালাৰটো কাৰণ মোৰ চকুটো আজি অলপ স্মোকি লুক দিবলৈ ট্ৰাই কৰিছো মই বৰ বেছি এটা নাজানো চেষ্টাহে কৰিছো আশা কৰো আপোনালোকে চাই ভাল পাব ঠিক একে ধৰণে মই মোৰ চকুৰ তলটো ব্ল্যাক কালাৰ আইশ্যাডোটোৱে লগাইছো আৰু তাৰ পাছত ব্ৰাউন কালাৰটোলৈ অলপ ব্লেন্ড কৰি দিছো আৰু এতিয়া এডাল ব্ৰাছৰ সহায়ত মই গোটেই আইশ্যাডোখিনি ধুনিয়াকৈ ব্লেন্ড কৰি দিছো যাতে দেখিবলৈ ভাল লাগে আৰু গোটেইখিনি একলগ হৈ মিলি যায় আৰু এতিয়া মই একেখন প্লেটৰ পৰা এই পিংক কালাৰটো লৈ ব্লাছ হিচাপে ব্যৱহাৰ কৰিছো
হাইলাইটাৰ হিচাপে NY Bay মই এইটো প্ৰডাক্ট ইউজ কৰিছোঁ এইটো একচুৱেলি আই শ্বেডো হয় কিন্তু মই হাইলাইটাৰ হিচাপে ইউজ কৰিছোঁ খুব ধুনীয়া হয় লিপষ্টিক হিচাপে মই মোৰ এই ৰেড কালাৰটো ইউজ কৰিছোঁ কাৰণ মোৰ কাপোৰযোৰ ৰেড কালাৰ আপোনালোকে আপোনালোকৰ লুকটোৰ হিচাপত ধুনীয়াকৈ নিউড কালাৰ ল'ব পাৰে বা ৰেড কালাৰ ল'ব পাৰে যিকোনো ধৰণৰ লিপষ্টিক এটা লগাব পাৰে মাস্কাৰা হিচাপে মই মেবেলিনৰ এই মাস্কাৰাটো ইউজ কৰিছোঁ এয়া মই আইলেছ লগাই ললোঁ আইলেছ লগোৱাৰ পাছতো মই মাস্কাৰা লগাই দিম যাতে মোৰ আইলেছেছখিনি আৰু ফেক আইলেছেছখিনি দুইটা একেলগে মিলি যায় শেষত মই ব্লু হেভেনৰ এইটো মেকআপ সেটিং স্প্ৰে লগাইছোঁ আৰু এইটো হৈছে মোৰ ফাইনেল লুক আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটি ভিডিঅ'ত